কিবা বুজি পাইছে জানো বতাহৰ কাৰণে বুজিয়ে নাপায় সেইকাৰণে বেক ভইচ দিবলগীয়া হ'ল যিহেতু মাইক নাই গাইজ চ' আজি 1 তাৰিখ আৰু আপোনালোকে গমেই পাইছে নহয় মোৰ লেট হৈ গ'ল ক'ব গাইজ এটাই ফোন তাকো এণ্ড্ৰইড আৰু সেইটোৱে গোটেইখিনি কাম কৰিবলগীয়া হয় চ' বলক বেছি আৰু বেলেগ একো নকওঁ আজি 1 তাৰিখটো এনেকৈ আৰম্ভ কৰোঁ আমাৰ সৈতে আপোনালোকে উপভোগ কৰক বগলটো সোমাই গ'ল মোৰ মতে ইয়াতে খাওঁ এই দেৰি হৈছে নাহা কিয় তাক পিছত মৰম কৰিবা হা আমি গৈছিলোঁ মৰিগাঁও জেগা বিচাৰি বিচাৰি মৰিগাঁও সোমাই গ'লোঁ আৰু এখন এনেকুৱা ধুনীয়া গাঁৱত সোমাই গ'লোঁ য'ত একো মানুহেই নাই পিকনিক স্পটবোৰত ইমান মানুহ মানে চ' তেওঁ পানী ধুনীয়া ছানছেট ধুনীয়া জেগা বিচাৰি বিচাৰি একো মানুহ নোহোৱা জেগাত পালোহি আৰু আমাৰ এনেকুৱাই সৰু পিকনিক এটা আমাৰ বছৰটোৰ আৰম্ভণি কিন্তু বহুত ভাল লাগে আমাক দেখি যে আৰু মানুহ আহিছে গাইছ নিমখ খুজিব গৈছে এতিয়া হা মই নিমখ আনিব পাহৰি গ'লোঁ নিমখটো ভৰাই কিনে আনিবলৈ পাহৰি গ'লোঁ ভাই নিমখটো মানে মই ভৰাই কিনে আনিবলৈ পাহৰি গ'লোঁ নে ক'ৰবাত পৰিলেই নিমখ খুজিবলৈ গৈছে আমাৰ যে দুইজনৰ ফ্ৰেণ্ড আমিয়েই মানে সকলো চ' এনেকৈ আমি দুজনেই এনেকৈ বহুত শান্তিত মানে এনেকৈ ভাল লাগে আমাৰ দুজনৰ একো হাই হাল্লা নাই একো মানে বেছি ফ্ৰেণ্ড চাৰ্কল নাই আমি আমাৰ ছাফিচিয়েণ্ট টাইমখিনি আমি নেচাৰৰ লগত স্পেণ্ড কৰিলোঁ লগতে দুজনক সময় দিলোঁ এতিয়া হৈছে যোৱাৰ সময় লগতে ছানছেটো ইমান ধুনীয়া হৈছে গতিকে আজিলৈ আহিছোঁ টিল দেন টাটা বাই এণ্ড হেপী নিউ ইয়েৰ যিহেতু আপোনালোকেও মোৰ ফেমিলি গতিকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব